হেল্ল' গাইজ, মোৰ ডেইলি ব্লগলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। শৰৎকালটো মোৰ খুবেই ভাল লাগে। আপোনালোকৰ বাৰু ভাল লাগেনে? সেইকাৰণে ৰাতিপুৱাই প্ৰায় মই খোজকাঢ়িবলৈ আহোঁ। এইখন বিদ্যালয়তে মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ। এই বিদ্যালয়খন মোৰ ঘৰৰ পৰা অলপ ওচৰতেই। বিদ্যালয়খন দেখিলেই মনত পুৰণি স্মৃতিবোৰ ভাহি আহে। কিমান যে সুন্দৰ আছিল সেই দিনবোৰ। দিনৰ ভাত সাজ মাছ আৰু দাইলেৰে খালোঁ। কালি কাতি বিহু অলপ বুট থাকিলে, তাকে চাহৰ লগত ভাজি খালোঁ। এইবিলাকে আপোনালোকে কি জানে? কাৰণ ইমানকৈ দেখুওৱা নাই, অকণমান খাওঁ। মই বুটৰ লগত অলপ আদা দিওঁ দেই। পিছবেলা সময়কণত অলপ ভাইটিটোৰ লগত বেডমিণ্টন খেলিলোঁ। আজি ৰাতি গাহৰি মাংস আৰু দাইলেৰে ভাতকেইটা খালোঁ। মোৰ ভিডিঅ'বোৰ বাৰু আপোনালোকৰ চাই ভাল লাগিছেনে? ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।